Hello friends, সকলে কেনে আছে আশা কৰিছো সকলে ভালেই আছে ময়ো ভালেই আছো আজি মই ৰাতিপুৱাৰ পৰা ভিডিও আৰম্ভ কৰিছো সকলে চাই থাকক ভিডিওত ইমান ৰদ উঠিছে ইমান গৰম সকলে চাই থাকক এতিয়া মই ঘৰ হাৰি আছো মই বিছনাখন তুলিলাম এতিয়া মই আঁঠুৱাখিনি মই খুলি লৈছো সকলোৱে চাই থাকক মই এতিয়া ভাজ কৰিলো এইটো দেখিছানে বিছনাখন মই তুলি ললো এতিয়া মই হাৰিখিনি ভাজ কৰি পেলাইছো গেছৰ ওপৰত ভৰাই থম এইটো ভিডিও কৰা নাই পাহৰি থাকিলো আৰু এতিয়া বায়ে লুচি বনাব এইটো লুচি পিঠা বনাব ৰুটি বেলি আছে এতিয়া সকলোৱে এফালৰ পৰা চাই থাকক আধাখিনি বনোৱা হৈ গ'ল এতিয়া আৰু অলপ আছে মই আহিলো ঘৰখিনি পৰিষ্কাৰ কৰি আহোতে ভায়ে বনাই শেষ কৰি পেলালে বায়ে ৰুটি বেলি আছে এতিয়া আগতে যিখিনি বনাই আছে এইখিনি মই দেখুৱাই আছো ভিডিও কৰি আছো আৰু এতিয়া বায়ে ইটো বাটি দি কাটিব আৰু আপোনালোকে যদি গিলাসেৰে কাটিব পাৰে চাই তেনেহলে কাটিব পাৰে আমাৰ অলপ ডাঙৰ কৈ বনাইছে সেই কাৰণে আপোনালোকে বেলেগকৈ কাটিব পাৰে আটাখিনি এতিয়া শেষ হৈ গ'ল এতিয়া এটা বনাই তাৰ পিছত শেষ হৈ যাব কামটো খতম হৈ যাব এতিয়া ভাজি পেলাব মায়ে এফালে বায়ে ৰুটি বনাই লুচিখিনি কাটিছে আৰু এফালে আনফালে মায়ে বহাই দিছে ভাজি পেলালে ময়ো এতিয়া আহিছো দেখিছেনে মায়ে কেৰাহী বহাই লুচিখিনি ভাজি ল'লে ভাজিব এতিয়া সকলোৱে চাই থাকক দেখিছেনে আধাখিনি ভাজিলে এতিয়া আৰু আছে সেইখিনি ভাজি পেলাই তাৰ পিছতহে হেৰি কৰিব এতিয়া সকলোৱে চাই থাকক মই আনফালে এইটো কিচমিচ আৰু কাজু বাদামখিনি লৈ পেলাই এতিয়া মই এইখিনি ধুই পেলাই কাজু বাদামখিনি কাটি থম হালৱা ৰান্ধিব যে হালৱা ৰান্ধি লুচি পিঠাৰ লগত খাম আৰু এইটো সকলোৱে চাই থাকক এফালৰ পৰা কেনেকৈ ৰান্ধিছে এইটো মই কাজু বাদামখিনি কাটি ললো এতিয়া পেনখিনি বহাই দিলো আৰু ইয়াতে নাৰিকল আৰু চুজি ভাজি সবিন তেলেৰে ভাজি পেলাই তাৰ পিছত এতিয়া চেনিখিনি মই দি দিম দি দিয়াৰ পিছত এতিয়া মই ভাজি পেলাই তাৰ পিছত কাজু বাদাম আৰু
কিচমিচ এইখিনি মই দি দিম এইটো দি দিছোঁ মই এতিয়া অলপ তাজাখিনি দি দিলোঁ হালোৱাখিনি হৈ গ'ল এতিয়া লুচি পিঠাও ভাজা হৈ গ'ল এতিয়া মই খাম এয়া মই লৈ লৈছোঁ এতিয়া মই চকীত বহি খাম আৰু এতিয়া সকলোৱে চাই থাকক ভিডিঅ'টো টেষ্ট হৈছে ভাল লাগিছে এইটো ৰেচিপিটো বনাই চাবচোন সকলোৱে দুপৰীয়াৰ কাৰণে আলু দি চিকেনখিনি ৰান্ধিছে দেখিছেনে এয়া সকলোৱে চাই থাকক ভিডিঅ'টো বহুত টেষ্ট হৈছে এনেকৈ বনাই চাবচোন সকলোৱে কেনেকুৱা দেউতাকে বজাৰ কৰি আনিছে এতিয়া টমেটো আনিছে ৰসগোল্লা আনিছে জিকা আনিছে স্কচ আনিছে আৰু শুকান মাছ আনিছে আৰু মিঠাতেল আনিছে এইখিনি সকলোৱে চাই থাকক ভিডিঅ'ত ৰঙালাও আনিছে চেনি আনিছে এইটো শুকান মাছ দেখিছেনে আৰু ইয়াত মই ফ্ৰিজত জিকা স্কচ টমেটো এইখিনি মই থ'বলৈ গৈছিলোঁ ফ্ৰিজত কিবা এটা বস্তু থ'লে পলিথিনত থ'ব নহ'লে শুকাই যাব আৰু খাই টেষ্ট নালাগিব সেইকাৰণে মই বাতিটো লৈ ল'লোঁ এতিয়া ৰসগোল্লাখিনি ঢালি দিম ঢালি দিছোঁ পলিথিনৰ পৰা আৰু ৰসগোল্লাখিনি মই ঢালি ল'লোঁ এতিয়া মই চেনিখিনি ঢালি ল'ম ইয়াত দেখিছেনে মই বৈয়ামত ঢালি লৈছোঁ এতিয়া এইটো ঢালা হৈ গ'ল মোৰ এইটো মই ঢালিলোঁ এতিয়া সমান কৰি দিছোঁ আৰু চেনিখিনি অলপ পৰি গৈছে বাতিকত আহিছোঁ এতিয়া আহি পেলাই দেখিছোঁ দেউতা পানী দিছে এয়া দেখিছেনে পানী কেনেকৈ দিছে সিঁচি মাজত গুটি পেলাইছে মূলাৰ গুটি লাইৰ গুটি বেঙেনাৰ পুলিৰ ভিতৰত মানে সিঁচি দিছিলে এতিয়া দেখিছেনে কেনেকৈ দিছে পানীখিনি আবেলি সময়ত এই দেউতাকে পানী সিঁচি দি আছে এয়া দেখিছেনে সকলোৱে চাই থাকক মটৰৰ পাইপটো গামলাত লৈ তাৰপিছত পানীখিনি সিঁচি দিছে দেউতাকে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বাই বাই